Hello friends, মই এপি আমাৰ নিউ চেনেল এপি ৰেখাস কিচেন এণ্ড ব্লগ চেনেলটোলৈকে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এপিয়ে আপোনালোকৰ ওচৰলৈ এটা নতুন টেষ্টি ৰেচিপি লৈ আনিছোঁ। ৰেচিপিটো হ'ল পিজ্জা। আহকচোন অভেন নোহোৱাকৈ কেনেকৈ পিজ্জা বনাব পাৰি তাকে চাওক আৰু আমাৰ লগত প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাওক আৰু এনজয় কৰক। আমি পিজ্জা বনাবৰ কাৰণে এতিয়া ময়দা এবাটি লৈ লৈছোঁ, 2 চামুচ দৈ লৈ লৈছোঁ, পানী 1 কাপ লৈছোঁ। এতিয়া আমি ময়দাখিনি ইয়াত দি লম। দৈখিনি দি দিম। আমি ধুনীয়াকৈ এনেকৈ মঠি লৈছোঁ দৈখিনি। এতিয়া আমি অলপ ফুলিবৰ কাৰণে বেকিং ইউজ কৰিম। 1 চামুচ বেকিং লৈছোঁ। আৰু আমি মুঠি লৈছোঁ আৰু অলপমান ছদাও ল'ব পাৰে, নল'লেও কথা নাই, মই লৈ লৈছোঁ। এতিয়া ধুনীয়াকৈ সকলোখিনি মিক্স কৰি দিলে হ'ল। এতিয়া আমি পানী এড কৰিম। মই গৰম পানী লোৱা নাই, মই ঠাণ্ডা পানীয়ে লৈছোঁ। বেছি পানী নিদিব, পেলপেলীয়া হৈ যাব। লাহে লাহে অলপ পানীৰে ধুনীয়াকৈ মুঠি লওক। অলপ নিমখো লৈ লৈছোঁ সোৱাদ অনুসৰি। এতিয়া গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি লওক। আমাৰ ময়দাখিনি মঠা হৈছে। আমি অলপ শেষত ৰিফাইন অইল ইউজ কৰিম। এইটো নিদিলেও কথা নাই, মই অলপ দি দিছোঁ, বেছি দিয়া নাই, অলপমান। এইটো নিদিলেও কথা নাই, মই দি দিছোঁ। আমি পিজ্জাৰ ভেজিটেবলছখিনি বনাবৰ কাৰণে প্ৰথমে বিলাহী এটা কাটি লৈছোঁ, কেপচিকাম, পিঁয়াজ, চিজ আৰু এইটো পিজ্জা চচ হয়। এই পিজ্জা চচটো কেনেকৈ বনাই মই ডেছক্ৰিপশ্যনত আপোনালোকক দি দিম। এইটো চিলি ফ্লেক্স আৰু অলপমান জালুকৰ গুড়ি। এয়া আমি চিকেন অলপ লৈছোঁ। এতিয়া চিকেন কেইপিচ সৰু সৰু চাইজত কাটি ল'ম। মই এই ময়দাখিনি মঠি লোৱাৰ পিছত 20 মিনিটৰ কাৰণে ঢাকি থৈ দিছিলোঁ। এতিয়া ময়দাখিনি চাওক ধুনীয়া হৈছে। এতিয়া মই ইয়াৰে এখন ৰুটি বেলি ল'ম। এয়া মই ৰুটিখন বেলি লৈছোঁ। পাতলকৈ বেলা নাই, এয়া চাওক ডাঠকৈ বেলিছোঁ। পাতলকৈ নেবেলিব, নহ'লে নুফুলিব। আমি পেন এটাত প্ৰথমে ৰিফাইন অইল লগাই তাত এই ৰুটিখন দি দিছোঁ, যাতে ৰুটিখন আমাৰ লাগি নধৰে। এতিয়া আমি কাটা চামুচখনেৰে ইয়াত আমি এনেকৈ ফুটাই ফুটাই দি যাম। এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো নিদিলে আমাৰ পিজ্জাটো নুফুলিব। সেইকাৰণে আমি এনেকৈ ফুটাই ফুটাই দি যাম। এতিয়া আমি পিজ্জা চচখিনি এই ৰুটিখনত দি যাম। এনেকৈ টানি টানি দিব, যাতে সকলোতে ৰুটিখন লাগি যায়, সকলো পিনে লাগি যায় ধুনীয়াকৈ। এতিয়া আমি ইয়াত বিলাহী নিজৰ ইচ্ছামতে দি যাম। আপোনাৰ মন মৰ্জিত যেনেকৈ ইচ্ছা তেনেকৈ দিব পাৰে। ধুনীয়াকৈ সজাই দি গ'লে হ'ল। পিঁয়াজখিনিও দি যাম। ধুনীয়াকৈ সজাই দি গৈ থাকিলে হ'ল। এনেকৈ নিজৰ ইচ্ছামতে দি যাব। এতিয়া কেপচিকামখিনি দি দিম। তাৰ আগত অলপমান চিজ দি দিম। এনেকৈ অলপ অলপকৈ দি গৈ থাকিব। এতিয়া অলপ চিলি ফ্লেক্স ছটিয়াই দিওঁ গাৰ্নিছৰ কাৰণে। অলপ জালুকৰ গুড়ি,
এয়া চাওক আমি শেষত এয়া চিকেন সৰু সৰুকৈ যে কাটিছিলোঁ সেইবোৰ দি দিছোঁ ইয়াত সৰু সৰু পিচ কৰি আপুনি ইচ্ছা অনুসৰি অলপমান চচো দি দিব পাৰে যোনে চচ খাই ভাল পায় এইটো নিদিলেও কথা নাই মই এনে অলপ অলপ দি দিছোঁ এই চুলাটোত মই এই পেনটো দি দিছোঁ 20 মিনিটৰ কাৰণে হ'ব দিম এতিয়া মই তাত এখন ঢাকনি দি দিম এয়া চাওক আমাৰ পিজ্জা বনোৱা হৈ গৈছে একেবাৰে ধুনীয়াকৈ উঠি আহিছে এয়া চাওক অভেন নোহোৱাকৈ ঘৰতে ইমান সুন্দৰকৈ পিজ্জা এটা বনাব পাৰি আপোনালোকে এই ৰেচিপিটো চাই কেনেকুৱা পালে যদি ভাল পালে আমাক নিশ্চয় কমেন্ট কৰি জনাব আৰু লগতে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আমি আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহি আছো তো টিল দেন বাই বাই